মনোপলি বা একচেটিয়া বজাৰ। আমি জানো যে বজাৰ ব্যৱস্থাৰ দুটা ভাগ থাকে, পূৰ্ণ প্ৰতিযোগিতা আৰু অপূৰ্ণ প্ৰতিযোগিতা। পূৰ্ণ প্ৰতিযোগিতা মানে হৈছে পাৰফেক্ট কম্পিটিশ্যন আৰু অপূৰ্ণ প্ৰতিযোগিতা মানে হৈছে ইমপাৰফেক্ট কম্পিটিশ্যন। এই অপূৰ্ণ প্ৰতিযোগিতাৰে এটা ভাগ হৈছে মনোপলি বা একচেটিয়া বজাৰ। মনোপলিৰ বৈশিষ্ট্য হৈছে যে ইয়াত মাত্ৰ এজন সেলাৰ থাকে বা এজন প্ৰডিউচাৰ, মানে এজন বিক্ৰেতা আৰু অগণন ক্ৰেতা, লাৰ্জ নাম্বাৰছ অফ বায়াৰ্ছ। আৰু সেই প্ৰডিউচাৰজনে একমাত্ৰ যিজন বিক্ৰেতা থাকে তেওঁৰ এটা নিৰ্দিষ্ট উৎপাদিত বস্তু তেওঁৰ অগণন যি ক্ৰেতা থাকে তেওঁলোকক বিক্ৰী কৰে আৰু সেই বস্তুটোৰ দামটো তেওঁ নিজে ঠিক কৰিব পাৰে। মনোপলি মাৰ্কেটত বা একচেটিয়া বজাৰ ব্যৱস্থাত যিটো কম্পিটিশ্যনৰ কোনো সুৰুঙা নাথাকে, কাৰণ যিহেতু তেওঁ একমাত্ৰ এজনেই সেলাৰ, সেইকাৰণে তাত কম্পিটিশ্যনৰ বা প্ৰতিযোগিতাৰ সুবিধা একেবাৰেই নাথাকে। আৰু তেওঁ প্ৰাইচ মেকাৰ, তেওঁ প্ৰাইচটো নিজে ডিচাইড কৰে। তাৰোপৰিও তেওঁৰ যিটো বস্তু উৎপাদন কৰে সেই উৎপাদিত বস্তুটোৰ কোনো ক্ল'জ ছাবষ্টিটিউট বা একেধৰণৰ বিকল্প বস্তু নাথাকে যি ক্ৰেতাই যিটো বিচাৰি বেলেগলৈ যাব পাৰে। মনোপলি বজাৰত ফাৰ্ম আৰু ইণ্ডাষ্ট্ৰী, উৎপাদন প্ৰতিষ্ঠান আৰু উদ্যোগৰ কোনো পাৰ্থক্য নাথাকে, একেই হয় উৎপাদন প্ৰতিষ্ঠান আৰু উদ্যোগ। আৰু মনোপলি মাৰ্কেটত যিজন বিক্ৰেতাজনে তেওঁৰ একেটা বস্তুৱেই বেলেগ বেলেগ গ্ৰাহকক, বেলেগ বেলেগ ক্ৰেতাক বেলেগ বেলেগ দামত বিকিব পাৰে। সেইটোক কোৱা হয় প্ৰাইচ ডিছক্ৰিমিনেশ্যন বা দৰ বিভেদীকৰণ। উদাহৰণস্বৰূপে আমি যেতিয়া বিমানৰ টিকেট চাওঁ, এয়াৰলাইন্সৰ টিকেট চাওঁ, তেতিয়া দেখা যায় যে বেলেগ বেলেগ সময়ত একেটা টিকেটৰ কাৰণেই দাম বেলেগ বেলেগ হ'ব পাৰে। আৰু মনোপলি মাৰ্কেটৰ উদাহৰণ বা একচেটিয়া বজাৰৰ উদাহৰণ বিচাৰিলে আমি ইণ্ডিয়ান ৰেলৱেৰ কথা ক'ব পাৰোঁ, ৰেল খণ্ডৰ কথা ক'ব পাৰোঁ, কাৰণ ইয়াত গভৰ্ণমেণ্টেই হৈছে অ'নাৰ, ৰেলৰ মালিকী স্বত্ব গভৰ্ণমেণ্টৰ ওচৰত থাকে আৰু অগণন ক্ৰেতা, আমি জনসাধাৰণ হৈছে তাৰ ক্ৰেতা।